हेलो फ्रेंड्स मैं सफिर रहमान और आपलोके चाइ आछे आइजान्ति यूट्यूब चैनल आइजान्ति यूट्यूब चैनलत आपलोকক आको एबार स्वागतम जानाइछु। बंधुসকল 28 जून 2018 तारिखे D.EL.ED কৰি থকা সমূহ শিক্ষক শিক্ষয়িত্ৰীক দ্বিতীয় বৰ্ষৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ জাননী আগবঢ়োৱাৰ উদ্দেশ্যে ষ্টাডি চেণ্টাৰসমূহত NIOSৰ তৰফৰ পৰা এখন নোটিছ জাৰি কৰি দিছে। এখন নোটিছ পঠিওৱা হৈছে। এই নোটিছটোত কি কথা উল্লেখ আছে দ্বিতীয় বৰ্ষৰ বাবে আমি সেই বিষয়ে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। তো প্ৰথমতে ইয়াত 28 জুন 2018 তাৰিখে প্ৰেৰণ কৰা হৈছে এখন নোটিছ আৰু ইয়াত বিষয়টো যদি আমি চাওঁ বিষয়টো ইয়াত উল্লেখ কৰা মতে NIOS द्वारा संचालित सेवारत अप्रशिक्षित अध्यापकों को D.EL.ED द्वितीय वर्ष की सूचना के संबंध में तो द्वितीय वर्षर भावे आपनालोকক কি কৰিব লাগিব কেনেকৈ আপোনালোকে দ্বিতীয় বৰ্ষটো পাৰ কৰিব অৰ্থাৎ আপোনালোকৰ TMA WBA SBA আপোনালোকে কেতিয়াৰ পৰা কেতিয়ালৈকে কৰিব তাৰ পিছত আপোনালোকৰ মাৰ্কস আপোনালোকে কেনেকৈ বঢ়াব পাৰিব ষ্টাডি চেণ্টাৰৰ কোঅৰ্ডিনেটৰ কি নিৰ্দেশ দিছে আৰু আপোনালোকৰ সেকেন্ড ইয়াৰৰ বাবে কিছুমান ইয়াত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা আছে। তো বন্ধুসকল আমি এটা এটাকৈ সকলোবোৰ লাইন আমি ইয়াত চাম যে প্ৰতিটো লাইনত আমাৰ বাবে কি নিৰ্দেশ আগবঢ়োৱা হৈছে। तो प्रथमते NIOS द्वारा संचालित सेवारत अप्रशिक्षित अध्यापकों को D.EL.ED द्वितीय वर्ष की कार्यक्रम के संबंध में आपको निम्न सूचनाओं में अवगत कराना है। तो ये स्टडी सेंटर कोऑर्डिनेटर के निर्देश दिसे जे जिमान बिलाक शिक्षक शिक्षयित्रीये जितु स्टडी सेंटर अधीनत ट्रेनिंग লৈ আছে হেতু স্টাডি সেন্টাৰৰ কোঅৰ্ডিনেটৰ যাতে সমূহ শিক্ষক শিক্ষয়িত্ৰীক এই নোটিছটো প্ৰেৰণ কৰে। তো স্টাডি সেন্টাৰৰ কোঅৰ্ডিনেটৰটো আমাক এতিয়ালৈকে শুনাও নাই যে স্টাডি সেন্টাৰৰ কোঅৰ্ডিনেটৰে শিক্ষক শিক্ষয়িত্ৰীসকলক কল কৰি জনাই দিছে বা এছএমএছৰ যোগেৰে জনাইছে যে আপোনালোকৰ বাবে এইটো নোটিছ আহিল এনেকুৱা ধৰণৰ কোনো ধৰণৰ এতিয়ালৈকে মই শুনা নাই। দুই এজনক হয়তো বা দিব পাৰে যদি স্টাডি সেন্টাৰৰ কোঅৰ্ডিনেটৰৰ লগত পৰিচিত তেতিয়াহ'লে। তো ইয়াত নোটিছটো আগবঢ়োৱা হয় ৰিজনেল সেন্টাৰত আৰু ৰিজনেল সেন্টাৰৰ পৰা আমি যেতিয়া নোটিছটো পাওঁ তেতিয়া মই আপোনালোকক এটা ভিডিঅ'ৰ যোগেদি प्रोवाइड कर दिও যে আপোনালোকৰ বাবে কি নিৰ্দেশ আগবঢ়োৱা হৈছে। তো ইয়াত কি নিৰ্দেশ আগবঢ়াইছে ষ্টাডি সেন্টাৰৰ কোঅৰ্ডিনেটৰলৈ আৰু কোঅৰ্ডিনেটৰে আপোনালোকক আগবঢ়াব নে নাই হেতু মই নাজানো। ইয়াত চান্স 80% চান্স নাই যে আপোনালোকক কোঅৰ্ডিনেটৰে কিবা নিৰ্দেশ দিব বা কিবা জাননী আপোনালোকলৈ প্रोवाइड কৰিব। तो मैं আপোনালোকক জনাই দি আছে এটা এটাকৈ যে প্ৰথমতে 1 নম্বৰত जिन अध्ययन केंद्र द्वारा अप्रशिक्षार्थियों के SBA 511 WBA 512 तथा असाइनमेंट मार्क्स TMA मार्क्स 501 502 503 एंड 505 अपलोड करते समय त्रुटि हो गई है। यह अध्ययन केंद्र अपने लेटर बोर्ड पर त्रुटियों को विवरण देने के साथ अपलोड किए गए अंकपत्र सूची को भी संलग्न करें और इस कार्यालय को दिनांक 30 से 2018 तक ईमेल के माध्यम से अथवा सीधे अवश्य प्रेरित करें। यह विवरण लेटर पेड पर ही मान्य होगा। तो यात स्टडी सेंटर कोऑर्डिनेटरे আপোনালোকে নিশ্চয় চাইছে যে কেইদিনমান আগত আপোনালোকৰ পৰীক্ষা চলাকালীন সময়ত তাৰ পিছত আকৌ এদিন আপোনালোকৰ কোৰ্স 501 ৰ পৰা কোৰ্স 505 লৈকে এছাইনমেন্ট SBA আৰু WBA ৰ মাৰ্কছবোৰ কিবা কাৰণবশতঃ লিক হৈছিল কিবা কাৰণবশতঃ লিংকটো এক্সেস হৈছিল যাৰ বাবে আপোনালোকে অকনমান সময়ৰ বাবে 2 ঘণ্টা 3 ঘণ্টা সময়ৰ বাবে আপোনালোকৰ কোৰ্স 501 ৰ পৰা কোৰ্স 505 লৈকে এছাইনমেন্টৰ মাৰ্কছ WBA SBA मार्क्स पर आपलोके चाव पारिছিল কিছুমানে চাव पारिছে কিছুমানে চাव পৰা নাই। তো ইয়াত কিছুমান টুইটি হৈছে কিছুমান ভুল কৰিছে কোঅৰ্ডিনেটৰে। তো NIOSৰ তৰফৰ পৰা কোঅৰ্ডিনেটৰক কিটো নিৰ্দেশ দিছে যদি আপোনালোকে কিবা ভুল কৰিছে কাৰোবাৰ মাৰ্কস যদি আপোনালোকে কম দিছে তেতিয়াহলে সেই মাৰ্কসটো আপোনালোকে আকৌ শুধৰণি কৰি দিব পাৰিব। তাৰ বাবে কি কৈছে ইয়াত যে NIOSৰ তৰফৰ পৰা কোঅৰ্ডিনেটৰৰ নিৰ্দেশ দিয়া মৰ্মে যে ইয়াত কৈছে যে বিৱৰণ लेटर पेड पर ही मान्य होगा। तो स्टडी सेंटर लेटर पेड থাকে যেটো लेटर पेडत যদি কোঅৰ্ডিনেটৰে লিখি দিয়ে যে এই মাৰ্কস কেইটা মই ভুল ক্ৰমে আপলোড কৰিছিলো এই মাৰ্কস কেইটা মোক বঢ়াই দিব লাগে বা মই এটা মাৰ্কস বঢ়াই দিছিলো এটো মোৰ ভুল ক্ৰমে বঢ়া হৈছিল তো এতিয়া মোক মাৰ্কসটো কমাই দিব লাগে হেমৰমে যদি लेटर पेडৰ জৰিয়তে স্টাডি সেন্টাৰৰ কোঅৰ্ডিনেটৰে NIOSক এখন পত্ৰ প্ৰেৰণ কৰে তেতিয়াহলে আপোনালোকৰ মাৰ্কসটো বাঢ়িব বা কমিব। তো আপোনালোকৰ মাৰ্কস যদি কম দি আছে তেতিয়াহলে আপোনালোকে অতি সোনকালে स्टडी सेंटर कोऑर्डिनेटरक আপোনালোকে লগ ধৰক কাৰণ ইয়া ডেটটো চাওক 3 জুন 2018 তাৰিখৰ আগত তো 2 দিন মান কম বেছি হলে হয়তো বা একসেপ্ট কৰিব এটো একসেপ্ট হ'বই আৰু তো 2-3 দিন মান কম বেছি হলে একসেপ্ট হ'ব। আপোনালোকে কোঅৰ্ডিনেটৰ লগ ধৰক যিমান সোনকালে সম্ভৱ কোঅৰ্ডিনেটৰ লগ ধৰি আপোনালোকে যদি মাৰ্কসটো বঢ়াই ল'ব পাৰে তেতিয়াহলে কোঅৰ্ডিনেটৰে लेटर पेड যেটো আছে लेटर पेडৰ যোগেদি NIOSক এখন পত্ৰ প্ৰেৰণ কৰিব যে এই মাৰ্কস কেইটা আমাক বঢ়াই দিব লাগে তেতিয়াহলে আপোনালোকৰ মাৰ্কসবোৰ বঢ়াই ল'ব পাৰিব। 2 नंबर पॉइंट D.EL.ED द्वितीय वर्ष में पंजीकरण करने वाले प्रशिक्षार्थियों के कक्षा 12वीं में 50% अंक अनिवार्य है। यदि प्रशिक्षार्थी OBC SC ST तथा दिव्यांग हैंडीकैप्ड है तो इसके लिए 5% छूट अर्थात 45%।
তো আপোনালোকক এটোৰ বিষয়ে মই আগতে এটা ভিডিঅ'ৰ যোগেদি প্ৰভাইড কৰিছিলোঁ যে যিসকল কেণ্ডিডেটৰ হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ কম আছে 50%তকৈ মাৰ্কছ কম আছে সেইসকল কেণ্ডিডেটক আকৌ প্ৰগ্ৰেছ কৰাৰ কাৰণে এডমিশ্যন কৰিব লাগিব যে আপোনালোকে এটা সাবজেক্টত পৰীক্ষা দিব নে দুটা নে তিনিটা নে চাৰিটা তো আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰীত 50%তকৈ মাৰ্কছ কম আছে তেতিয়াহ'লে আপোনালোকক আকৌ হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব পাৰিব এতিয়া আপোনালোকৰ ইচ্ছা আপোনালোকে NIOSৰ অধীনত ল'ব পাৰে বা বেলেগ কিবা চেণ্টাৰৰ অধীনত আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব পাৰিব লগতে ইয়াতলৈ কৈছে OBC SC ST আৰু হেণ্ডিকেপ যিবিলাক আছে বিকলাংগ যিবিলাক আছে বা OBC SC ST যদি আপোনালোকে বিলংছ কৰে তেতিয়াহ'লে আপোনালোকৰ বাবে 5% মাৰ্কছ ৰেহাই দি আছে আপোনালোকৰ যদি 45% মাৰ্কছ আছে তেতিয়াহ'লে আপোনালোকক কোনো ধৰণৰ প্ৰগ্ৰেছ কৰিব নালাগে তো এটা আপোনালোকে নিশ্চয় ডেটটো জানে 2019 মাৰ্চৰ ভিতৰত আপোনালোকক প্ৰগ্ৰেছ কৰিব লাগিব যদি আপোনালোকে প্ৰগ্ৰেছ নকৰে তেতিয়াহ'লে অৰ্থাৎ 2019 মাৰ্চ মাহৰ আগত কিবা এটা নোটিছ আপলোড কৰিব মোৰ মতে যে যিসকল কেণ্ডিডেটে D.EL.ED কৰি আছে NIOSৰ অধীনত সেইসকল কেণ্ডিডেটক চাৰ্টিফিকেট দিয়াৰ আগত এটা নোটিছ প্ৰভাইড কৰিব নোটিছত হয়তো বা এনেকুৱা থাকিব যে আপোনালোকে এতিয়া আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছটো আপোনালোকক আপলোড কৰিব লাগে বা কিবা ষ্টাডি চেণ্টাৰত হওক বা ৰিজনেল চেণ্টাৰত আপোনালোকক হায়াৰ ছেকেণ্ডেৰীত কিমান মাৰ্কছ আছে আপোনালোকৰ সেই পত্ৰখিনি আপোনালোকক প্ৰেৰণ কৰিব লাগিব তাৰ পাছতে আপোনালোকক D.EL.ED চাৰ্টিফিকেটটো আপোনালোকক দিয়া হ'ব তো সেইকাৰণে আপোনালোকে যিমান সোনকালে সম্ভৱ হায়াৰ ছেকেণ্ডেৰীত যদি আপোনালোকৰ 50% মাৰ্কছ নাই তেতিয়াহ'লে আপোনালোকে প্ৰগ্ৰেছটো কৰি ল'ব 3 नंबर पॉइंट जिन प्रशिक्षार्थियों का SBA WBA तथा PCB किसी कारणवश छूट गया है तो उसकी सूची अध्ययन केंद्र दिनांक 30 से 2018 तक इस कार्यालय तक ईमेल के माध्यम से अथवा सीधे अवश्य प्रेरित करें जिससे आदेश अध्ययन केंद्र पर तथा कार्यक्रम कराया जा सके तो যিসকল কেণ্ডিডেটে SBA WBA PCB ক্লাছ কৰিছিল সেইসকল কেণ্ডিডেটৰ যদি কিবা কাৰণবশত কিবা প্ৰবলেম ফেস কৰিছিল সেই কাৰণে ক্লাছ যিমানখিনি ক্লাছ কৰিব লাগে 75% ডেজ ক্লাছত এটেন্ডেন্সটো এটো বাধ্যতামূলক যদি কোনোবাই এটা বা দুটা ক্লাছ এৰিছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট NIOSৰ তৰফক NIOSক আপোনালোকে এইটোত ইমেইল কৰিব পাৰে ইমেইলটোক D.EL.ED RCALD@gmail.com তাৰপিছতে আপোনালোকক কি কৰিব যে আপোনালোকৰ আদৰ্শ অধ্যয়ন কেন্দ্ৰ যেটো আপোনালোকে জানে আগতে এটা আদৰ্শ অধ্যয়ন কেন্দ্ৰ খোলা হৈছিল অসমৰ প্ৰায় 7টা ডিস্ট্ৰিক্টত আদৰ্শ অধ্যয়ন কেন্দ্ৰ খোলা হৈছিল যেটো আদৰ্শ অধ্যয়ন কেন্দ্ৰত আপোনালোকে যদি PCB ক্লাছ কৰা নাছিল PCB ক্লাছ 75%তকৈ কম আছিল তেতিয়াহ'লে আপোনালোকক আকৌ এই আদৰ্শ কেন্দ্ৰত আপোনালোকে PCB ক্লাছবোৰ কৰিছিল তো ঠিক তেনেদৰে আপোনালোকৰ যদি SBA WBA কিবা যদি আপোনালোকে ক্লাছ কমকে কৰিছে তেতিয়াহ'লে আপোনালোকে এইটো ইমেইল কৰিব পাৰে বা কোঅৰ্ডিনেটৰ লগ ধৰিলে কোঅৰ্ডিনেটৰে আপোনালোকৰ কেনেদৰে আপোনালোকক অধ্যয়ন কেন্দ্ৰত আপোনালোকে আকৌ ক্লাছ কৰিব সেই বিষয়ে আপোনালোকক ভালদৰে বুজাই দিব পাৰিব তাৰপিছত আমি এতিয়া 4 नंबर पॉइंट D.EL.ED द्वितीय वर्ष का पंजीकरण शुल्क 6000 जमा करने की अंतिम तिथि 7/7/2018 तक है तो इतर বিষয়ে মই আপোনালোকক আগতে জনাইছো যে আপোনালোকৰ দ্বিতীয় বৰ্ষৰ বাবে আপোনালোকক पंजीकरण शुल्क एडमिशन मासुल भर्ती मासुल আপোনালোকক জমা দিব লাগিব 7 जुलाई 2018 तारिखৰ আগত আৰু আপোনালোকক জমা দিব লাগিব 6000 টকা इसकी सूचना समस्त प्रशिक्षार्थियों को हो जाए जिससे द्वितीय वर्ष का उनका पंजीकरण हो सके तो ये कोऑर्डिनेटरक निर्देश दिसे जे আপোনালোকক এটো জনাবলৈ যে আপোনালোকৰ দ্বিতীয় বৰ্ষৰ বাবে আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ पंजीकरण কৰা লাষ্ট ডেট অৰ্থাৎ এডমিশনৰ লাষ্ট ডেট 7 जुलाई 2018 तारिख তাৰপিছত 5 नंबर पॉइंट D.EL.ED द्वितीय सत्र सेकंड सेमेस्टर का परीक्षा शुल्क दिनांक 1/7/2018 से 31/7/2018 तक जमा करना है तो আপোনালোকৰ D.EL.ED सेकंड सेमेस्टৰৰ কাৰণে আপোনালোকৰ পৰীক্ষাৰ মাসুল জমা দিব লাগিব 1 जुलाई 2018 तारिखৰ পৰা আৰম্ভ কৰি 31 जुलाई 2018 तारिखৰ ভিতৰত द्वितीय सत्र में प्रशिक्षार्थियों के विषय कोड 504 एवं 505 के लिए परीक्षा शुल्क 500 250 प्रत्येक जमा करना है तो আপোনালোকৰ এটা সাবজেক্টৰ কাৰণে 250 টকা দুটা সাবজেক্ট যেহেতু আপোনালোকে এতিয়ালৈকে কোর্স 501 ৰ পৰা কোর্স 503 লৈকে পৰীক্ষা দিছে বা আপোনালোকে পৰীক্ষা মাসুল জমা কৰিছে তো আপোনালোকৰ এতিয়া কোর্স 504 আৰু কোর্স 505 ৰ বাবে 500 টকাহে জমা দিব লাগিব তো এইকেইটা আছিল আজি আমাৰ এইটো ভিডিও আপডেট তো বন্ধুসকল ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে যদি আপোনালোকৰ কিবা হট পোষ্ট কৰিবলৈ থাকে তেতিয়াহ'লে প্লিজ মোক কমেন্ট কৰি জনাব আৰু যদি কোনো নতুন বন্ধুৱে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি দিব যাতে নতুন নতুন ভিডিও আপডেটবোৰ আপোনালোকৰ সকলোৰে আগত বিনামূলীয়াকৈ পাই থাকে তো বন্ধুসকল এনেকুৱা ধৰণৰ হেল্পফুল ভিডিও এতিয়া আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছো থ্যাংক ইউ ফৰ ওয়াচিং থ্যাংক ইউ ভেৰি মাচ জয় অসম